Let's play chess. Let's play chess. মই আপোনালোকক জনাব পাই সুখী হৈছো যে বঙাইগাঁও ডিস্ট্ৰিক্ট চেছ এছ'চিয়েশ্যনৰ দ্বাৰা অহা 9 জুন তাৰিখে ইণ্টাৰ স্কুল অপেন চেছ কম্পিটিশ্যন এটা আয়োজন কৰিবলৈ গৈ আছে। মই বঙাইগাঁৱৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু ল'ৰা ছোৱালীক অনুৰোধ কৰিম যাতে এই কম্পিটিশ্যনত তেহাঁতে পাৰ্টিচিপেট কৰে আৰু বিজৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত এই প্ৰতিযোগিতা পাতিবলৈ যোৱা আয়োজন কৰিবলৈ গৈ আছে। যিহেতুকে এটা সুন্দৰ মনৰ অধিকাৰী হ'বলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদায় খেল ধেমালিৰ লগত জড়িত হৈ থাকিব লাগে। তেওঁলোকৰ প্ৰতিভা আগবাঢ়ি থাকিব। মই আশা কৰিম তেওঁলোকে সৰহ সংখ্যাত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। লগতে মই বঙাইগাঁও চেছ এছ'চিয়েশ্যনক বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আমি জানিবলৈ পাই অতি আনন্দিত হৈছোঁ যে বিজৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অহা 9 জুন তাৰিখে বঙাইগাঁও ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যনৰ উদ্যোগত প্ৰথম ইণ্টাৰ স্কুল অপেন চেছ টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে আৰু ইয়াত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াত কোনো ৰেজিষ্ট্ৰেশ্যন ফি নাই, মানে এইটো অপেন, সকলোৱে বিনামূলীয়াকৈ ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু এইটো যি মহৎ প্ৰচেষ্টা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দবা খেলটো তেওঁলোকে পপুলাৰাইজ কৰাৰ কাৰণে যি মহৎ প্ৰচেষ্টা লৈছে তাক মই আন্তৰিকতাৰে শলাগ লৈছোঁ। আৰু মই এই অঞ্চলৰ আৰু এই দাঁতেকাষৰীয়া অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীকে বিশেষকৈ এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাৰ কাৰণে আগবাঢ়ি আহিবলৈ মই আহ্বান জনালোঁ। আৰু এই টুৰ্ণামেণ্টৰ দ্বাৰা মই ভাবোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বহুতো ভাল দবা খেলুৱৈ